নমস্কাৰ, সুপ্ৰভাত মোৰ বন্ধু বান্ধৱীসকল। মোৰ সৰু সৰু কথা মোৰ নামৰ চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ সৰু সৰু কথা মোৰ নামৰ চেনেলটোত মই সদায় সৰু কথাই কওঁ। আজিও সৰু কথা এটাই লৈ আহিছোঁ, কিন্তু তথাপিও মোৰ বাবে গুৰুত্বপূৰ্ণ, কাৰণ এই কথাটো মই আজিহে জানিলোঁ। আমি যেতিয়া প্ৰথম গুৱাহাটী আহিছিলোঁ, মই 1985 চনত আহিছিলোঁ, 1985ত। তেতিয়া মোৰ হাজবেণ্ডে তেওঁ কিনি থোৱা মাটিডোখৰত এটা ঘৰ বনাইছিলে বাঁহ আৰু তৰ্জাৰে, আৰু বাঁহ আৰু তৰ্জাৰে বনায়ে আমি ঘৰটোত সোমাইছিলোঁ। কিন্তু যোৱাকালি মই এটা পঢ়িলোঁ আমাৰ ৰংঘৰৰ বিষয়ে পঢ়িলোঁ। ৰংঘৰটো প্ৰথমতে কাঠ আৰু বাঁহেৰেই সজাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। তাৰ পাছতহে স্বৰ্গদেউ প্ৰমত্তসিংহই আজিৰ যিটো ৰংঘৰ, সেই ৰংঘৰটো পকী কৰি সজাইছিল। ধন্যবাদ।